তো গছপুলি কেলে ৰুইছোঁ গম পাইছে চাগে। আজি হৈছে 5 জুন বিশ্বৰ পৰিৱেশ দিৱস। তো নমস্কাৰ জনাইছোঁ আৰু সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো সকলোৱে জানে পৰিৱেশৰ মেইন আমাৰ জীয়াই থাকিবলৈ অক্সিজেন লাগে আৰু অক্সিজেন কোনে দিয়ে? গছে। আৰু পৰিৱেশৰ মেইন বস্তুটোৱেই হৈছে গছ। আৰু যিটো এতিয়া মই বিশ্ব পৰিৱেশ উপলক্ষে আজি ৰুলোঁ। একচুৱেলি যেতিয়া তেতিয়াই ৰোৱা যায়, কিন্তু স্পেচিয়েলি আজি ভিডিঅ'টো বনাবলৈ কাৰণে ৰোৱা হৈছে। আৰু সকলোৱে আজি ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিবলৈ গছপুলি ৰুই আছে। আশা কৰোঁ গছপুলিটো এইবছৰো জীয়াই থাকিব। মোৰেই হওক বা আপোনালোকেই হওক, যোনে যোনে ভিডিঅ' চাই আছে, তেন্তে বেলেগ লোকেশ্যনত গৈ কথা পাতি আছোঁ। তো আজি যিহেতু বিশ্বৰ পৰিৱেশ দিৱস, সেইকাৰণে ভিডিঅ'টো লোকেশ্যনটো বাহিৰতে গৈছোঁ। আৰু পাছফালে দেখিছে ভেন্দি বাৰী, মানে আমাৰ ভেন্দি খেতি হৈ আছে। তো বহুতো গাঁৱত থকা মানুহেতো এইবোৰ এনভাইৰমেণ্টেলৰ মানে বেছি প্ৰদূষণ নাপায় আমাৰ নিচিনা গাঁৱত থকা মানুহ, কাৰণ চাৰিওফালে গছ থাকেই। আৰু স্পেচিয়েলি আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে ভিডিঅ'টো বনাবলৈ কাৰণে গছ ৰুইছোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু গছজোপা কি হয় সেইটোও দেখাম। তো মেইন টপিকটো হ'ল আজি বিশ্বৰ পৰিৱেশ দিৱস মানে কেতিয়া পালন কৰা হৈছিল, প্ৰথম কেতিয়া পালন কৰা হৈছিল। তো বিশ্বৰ পৰিৱেশ দিৱস হৈছে 1974 চনত 5 জুন তাৰিখে প্ৰথম পালন কৰা হৈছিল আৰু ইউনাইটেড নেশ্যনত। তো এতিয়া আহোঁ বিশ্বৰ পৰিৱেশ দিৱস কিয় পালন কৰা হয়। বিশ্বৰ পৰিৱেশ দিৱস পালন কৰা হয় প্ৰদূষণ, মানে আমাৰ নিচিনা মানুহ বুজিছে, জীৱ জন্তুৰ কাৰণে বিশ্ব পৰিৱেশ দিৱস পালন কৰা নহয়, আমাৰ নিচিনা জন্তুবোৰৰ কাৰণে পালন কৰা হয়। স্পেচিয়েলি আমি যেতিয়া বেয়া কামবোৰ মানে পৰিৱেশটোৰ ওপৰত কিমান অত্যাচাৰ কৰিছোঁ, যাৰ ফলত কি ঘটনা ঘটি থাকে। এতিয়া গ্লেছিয়াৰ, পৰিৱেশ প্ৰদূষণ, কিমান প্ৰদূষণ হয়, পলিথিন কি মানুহবোৰৰ কাৰণেতো এইবোৰ হৈ আছে। তো আৰু আমাৰ নিচিনা বহুত মানুহে এইবোৰ কথা নাজানে। চ' যোনে আমাক পঢ়াইছে সেইকাৰণে অলপ চলপ জানিছোঁ আৰু জানিছোঁ কাৰণে আপোনালোকক কৈছোঁ। তো নজনা মানুহবোৰক নাজানে, সেইবোৰ সজাগ কৰিবলৈ বিশ্ব পৰিৱেশ দিৱস প্ৰথম 1974 চনত পালন কৰা হৈছিল। আৰু তাৰ পৰা এতিয়া বিভিন্ন থিম লৈ পিনি, প্ৰত্যেক বছৰে বোলে এক্সট্ৰা থিম লৈ পিনি বনাই থাকে। এনেকৈ এইবছৰো আমি প্ৰত্যেকে এটা গছ পুলি ৰুই পিনি ফেচবুক, হোৱাটছআপ চবতে আপলোড কৰি আছোঁ। ময়ো এতিয়া ইউটিউবত আপলোড কৰিছোঁ। আপোনালোকক কিছুমান যোনখিনি কথা মই জানো আপোনালোকক কৈছোঁ। তো আজি ভিডিঅ'টো সিমানেই, অকণমান জানকাৰী দিবলৈ, যিমানকণ মোৰ জ্ঞান আছিলে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, কিবা এটা ইনফৰ্মেশ্যন পায়, তেন্তে লাইক কৰিব। সিমানে। তো